हेलो बंधुসকল यूट्यूब इंडियात एटा पोस्ट करिছে যে यूट्यूबर থাম্বনেল আৰু यूट्यूबर लास्ट डेटर ওপৰত আপোনালোকে গম পায় নে यूट्यूबर থাম্বনেল আৰু यूट्यूबर लास्ट डेटটো কেতিয়া হ'ব আৰু यूट्यूबर থাম্বনেল বস্তুটো কি যদি গম নাপায় আজিৰ এই ভিডিওটো চাই থাকক লেটস প্লে তো বন্ধুসকল থাম্বনেল বস্তুটো হল যে যেতিয়া আপোনালোকে এটা ভিডিও এৰে ইউটিউবত তাৰ ওপৰত যোনটো ফটো লগায় তাকে ইউটিউবৰ থাম্বনেল কয় আৰু ইউটিউবৰ থাম্বনেল লৈ ইউটিউবে এটা পোষ্ট দিছে যে এই কেইদিনমান কিছুমান ভিডিওত সিহঁতৰ থাম্বনেলটো অটোমেটিক কৰি দিব যদি আপোনালোকে কিছুমান থাম্বনেল লগাইছে তেনেহলে সিহঁতৰ থাম্বনেলটো ডিসকানেক্ট মানে অতৰাই কিনে সিহঁতে নতুন এটা থাম্বনেল লগাব যোনটো অটো থাম্বনেল বুলি কয় সিহঁতে টেস্টিং কৰিছে যে এনেকা কৰিলে কি হয় কেনেকা ধৰণৰ হয় সিহঁতে চাব বিচাৰিছে যে এটো মানুহে ফেক হিচাপত লগাইছে নে বেলেগ কিবা হিচাপত লগাইছে এটো কাৰণে সিহঁতে টেস্টিং কৰিব যদি ভাল লাগে তেতিয়া হলে অহা নিউ আপডেট আহিব ইউটিউবৰ পৰা যে থাম্বনেলটো লগাব নোৱাৰিব অটো থাম্বনেল হৈ যাব কিয় ক'ব গ'লে আপোনালোকে গম পায় কিছুমানে ভিডিও বেলেগ কিবা এৰে থাম্বনেল বেলেগ কিবা লগায় মানুহে থাম্বনেল চাই কিনে হেটো ভিডিওটো চাই যেতিয়া মানুহে হেটো ভিডিওটো নাপায় আৰু গৈ কিনে হেটো ভিডিওত এডভাইসে পাই গৈ যোনে ভিডিওটো এডিছে হিহে টকা পায় আৰু ইউটিউবে জানে আপোনালোকে কিমান ষ্ট্ৰিক হৈ গৈছে এতিয়া মনিটাইজেশনৰ ওপৰত আৰু ইউটিউব ইণ্ডিয়াত পোষ্ট কৰি দিছে যে এতিয়াৰ পৰা অটো থাম্বনেলটো ৰাখি দিব সিহঁতে চেক কৰি আছে কেইজন মানুহৰ থাম্বনেলটো এইকেইদিনৰ বাবে যাবগৈ পাৰে সবৰে নাযায় এইকেইদিন কিছুমানৰহে টেস্টিং কৰি আছে সিহঁতৰে যাবগৈ পাৰে কাৰণ ইউটিউবত আপোনাক গম পাইছে এটো আৰু এটা কথা যদি আপোনালোকে কেতিয়াবা ফেক থাম্বনেল লগায় এটো যাবই শিওর হেতু কাৰণে কৈছো যোনটো ভিডিও হেতুহে থাম্বনেল লগাব এতিয়া কথাটো আহিলো যে ইউটিউবৰ মনিটাইজেশনৰ লাষ্ট ডেটটো কেতিয়া আপোনালোকে নিশ্চয় গম নাপাব যে লাষ্ট ডেটটো কেতিয়া যদি গম পায় তেনেহলে ভাল কথা ইউটিউবে লাষ্ট ডেট দিছিলে 30 জুন লৈকে আৰু আজি 1 তাৰিখ তো কিয় কিছুমান মানুহৰ মনিটাইজেশনটো অন হোৱা নাই জানিব হলে চাওক এটো ভিডিওটো তো বন্ধুসকল আপোনালোকৰ নিশ্চয় কিছুমানৰ বা আপোনালোকৰ লগৰ বন্ধুসকলৰ মনিটাইজেশন এতিয়া অন হোৱা নাই এতিয়া আপোনালোকে ভাবি আছে যে কিয় অন হোৱা নাই এতিয়া ইউটিউবে নিউ এটা আপডেট দিছে যে সিহঁতে 30 জুনৰ ভিতৰত সকলোবোৰ কাম কৰিব নোৱাৰিব সেইবাবে 15 জুলাই লৈকে সিহঁতৰ লাষ্ট ডেট দিছে যদি আপোনালোকৰ হোৱা নাই তেনেহলে 15 ডেট লৈকে ৰখক আৰু তেতিয়া যদি নহয় তেনেহলে নিজে ভাবি ল'ব যে আপোনাৰ চেনেলত নিশ্চয় কিবা ভুল আছে কপিৰাইট কন্টেন্ট আছে নহলে বেলেগৰ ভিডিও কপি কৰা আছে আপুনি চেক কৰিলো আৰু ইউটিউবে আৰু এটা পোষ্ট কৰিছে যে সিহঁতে নতুন একটা আপডেট দিব যে আপুনি যদি ভুল কৰিছে হেতু আকৌ কিবা কৰিব পাৰিব আপুনি যদি কপিৰাইট কন্টেন্ট আছে ডিলিট কৰি আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব আপুনি হেতু চেনেলটো তো আজিৰ বাবে ইমানে ভাল লাগিলে সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব নাপাহৰিব